Hey guys, কি খবৰ? প্ৰথমতে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা 2023 বৰ্ষৰ শুভকামনা ৰাখিলোঁ। সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ। এইটো কোনো ধৰণৰ ব্লগ নহয়, জাষ্ট এইটো এটা শ্বৰ্ট ভিডিঅ' হয়। মই আপোনালোকক সকলোলৈকে সকলো ইউটিউববাসীলৈকে থেংক ইউ ক'ব লৈছোঁ, কিয়নো আপোনালোকে খুব কম সময়ৰ ভিতৰতে মোক 100 ছাবস্ক্ৰাইবাৰ হোৱাত সহায় কৰিলে। ভাল লাগিছে মনটো, ধৰক খুব কম সময়ৰ ভিতৰতে মোৰ 100 ছাবস্ক্ৰাইবাৰ হ'ল। ইউটিউব চেনেলটো খোলা বেছি দিন হোৱাও নাছিলে। খুব ভাল লাগিছে, আপোনালোকে ইমানখিনি মোক ছাপোৰ্ট কৰিছে, মৰম দিছে, আৰু আশা ৰাখিছোঁ আপোনালোকে এতিয়া যেনেদৰে মোক আগবাঢ়ি যোৱাত সহায় কৰিছে, তেনেদৰে পিছলৈও যাতে এনেকৈ সহায় কৰি থাকে, সেয়ে আশা ৰাখিছোঁ। বাকী আৰু কিনো ক'ম, ভিডিঅ'টো এনেই বনালোঁ, মনটো ভাল লাগিলে। ভাবিছিলোঁ আৰু বেলেগ একো ভিডিঅ' দিয়াও নাই, ভাবিলোঁ এনেকৈ বনাই দি দিওঁ। তো এয়াই আশা ৰাখিছোঁ। আৰু এটা কথা, বহুতে মোৰ চেনেলটোত ভিডিঅ' চাই বাট ছাবস্ক্ৰাইব নকৰে, সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব চেষ্টা কৰিব। আৰু বেলেগো ক'ব লগা নাই, সেয়াই আছিল। তো এয়াই ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে আৰু কৰি দিব আৰু লাইক কমেণ্ট কিবাকিবি, আৰু কিন্তু বিশেষকৈ ছাবস্ক্ৰাইবটো প্লিজ কৰিব। তো পুনৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে হেপী নিউ ইয়েৰ।